ও ডাঙৰ বৈ ঐ এখিলা খাচোন ইমান তামোল এখন খাচোন মা মাতিছিলে এই সৰু বৈ নাই নিও ভাল সৰু বৈক মাতিছে বুলি কোৱা শুন যা ইমান তামোল এখন খাওঁ লৈছে ফোনতে বহি আছো তামোল এখন মাতিছিলে নি হেৰি নহয় এই তামোল এখন ইমান খাওঁ লাগিছে মোৰ তামোলৰ বতাহটো আনাচোন তামোল এখন খাই লওঁ ডাঙৰজনীক কাম কৰিবলৈ দিব নোৱাৰি আৰু হেৰি নহয় পাছফালৰ কাপোৰ এসোপা আছিলে সেইখিনি ধুই ল'বাগৈ কাম বনবোৰ ঘৰত শিকি আহিলা নে নাই অহা তাও ঠিক নাই এতিয়া যোৱা আৰু ডাঙৰজনী তিয়নিবোৰ ধুই আনিবা চব মা ভাত বনাব হ'ল নহয় 8টা বাজিলে ভাতকেইটা বনাই লওঁগৈ তুমি বনাব নালাগে হেৰি কোৱা এই সৰু বোৱাৰীক মই কাপোৰখিনি ধুবলৈ কৈছিলোঁ নহয় তাই ধুই মেলি হ'ব পাৰে তাইকে ক'লে যোৱা ভাতকেইটা বনাবলৈ সৰু বোৱাৰীজনী কামে বনাই চোকা তাই সাজ খুৱাইছে বাৰু এই সৰু বোৱাৰীজনী কালি পুখি আনিছোঁ তাইৰে এতিয়ালৈকে গম পোৱা নাই বাৰু কেনেকুৱা কি কথা কাম বন তাও বৰকৈ ভালকৈ নাজানে যেন পাইছোঁ সেইকাৰণে বাপেকে এতিয়া কাপোৰ এসোপা দি থৈ আহিছোঁ ভাতকেইটাও বনাবলৈ কৈ থৈ আহিছোঁ ডাঙৰ বোৱাৰীক কৈ পঠিয়াইছোঁ ৰ ডাঙৰ বোৱাৰী আকৌ মোক মৰম চেনেহ কৰে দেই মই আকৌ ভুল নুবুজোঁ দেই তাই বৰ ভাল ছোৱালী দেই তাই মা আমাৰ কাপোৰকেইটা ধুবলৈ কৈছিলে নে ধুলোঁ আৰু হেৰি নহয় এই ডাঙৰ বোৱাৰীয়ে কৈছিলে নাই ভাত বনাবলৈ ভাতকেইটাও বনাই যাওঁগে যোৱা আৰু ডাঙৰ বোৱাৰীক মই মাতিছোঁ বুলি ক'বা শুন বহি ডাঙৰ বোৱাৰীয়ে মা মোক মাতিছিলে নি হেৰি সৰু বোৱাৰী আহিছিলে মই তাইক ক'লোঁ বোলো ডাঙৰ বোৱাৰীয়ে ভাত বনাবলৈ কৈছে তই বোলো ভাত বনাগে যা তেনে বুলি আলহী আহিলে আনিলে কি কৰিবি হোৱা কাম বন জানি নে নেজানে জানো খুব শিকাইছোঁ নহয় কাম কৰিবলৈ খুব শিকাইছোঁ মই বোৱাৰীজনী বিচি লওঁ মই সেই কৈ থৈ আহিছোঁ সৰু বোৱাৰীয়ে ভাত বনাইছে ডাঙৰ বাৰীক কৈ থৈ আহিছোঁ সৰু বাৰীক বুলি লৈ আন আলহী আহিছে সেই ওচৰত কেলে সেই ফেচিলিটি একো চিনি নাপাওঁ ফেচিলিটি কাৰণে ফেচিলিটি মাতা দিছাকে তাকেহে মই কৈয়ে আছিলোঁ ক'লে মানে নুশুনিলে নহয় এতিয়া আকৌ মোৰ তিনি দেৰি থৈ পেলাই হায়দৰাবাদ নে ফায়দৰাবাদ তালৈ গ'লে লৈ যাব দিছিলে আকৌ লগৰ বস্তুৰ লগতে তাকেহে লৈ যাব লাগিছিলে এইবাৰ আহিলে মই পঠিয়াই দিম গোটৰ লগত লৈ নল'বি নহ'লে তইতো ওলাই যাব নোৱাৰিবি নহয় এজনী এৰি তাকেহে নচাজনী এতিয়া এৰি থৈ মই এতিয়া তহঁতৰলৈকে আনকালে যাওঁ আজি এতিয়া ৰ আহিব ৰ চাবি কৈ থাকিলে আমি শুনিব নিদিওঁ এখন যেনিয়ে তেনিয়ে এখন কিবা কিবি লগাই দিলে যে বৰ গৰম যাম তহঁতৰ ফালে যাবি আকৌ খবৰ এটা দি যাবি নিদিয়াকৈ আকৌ নতুন নচাজনী লৈ ল'বা গাঁৱৰে হ'লেও আৰু বেয়া নহয় প্ৰথমে নিজানি হেৰি মানুহক বৰকৈ শুশ্ৰূষা কৰিব নাজানে মানুহ আহিলে ভিতৰত সোমাই থাকে ধৰিলেও কি হয় সেইটো নাই যে মই এইটো কৰিছোঁ ডাঙৰ বোৱাৰী সেইকাৰণে কৈছোঁ পুৰা কামত লগা ডাঙৰ বোৱাৰী ভাল হ'ব দেই ভাল পাইছে নহয় মোৰ যাব কাপোৰে কানিয়ে গোটেইখন ভাতকেইটাও বনাই এতিয়া তাই অহাৰ পৰা তাইক দিব নহ'লে প্ৰথমতে তই যদি চলি আনো মোৰ ওপৰত ঠিক মোৰ ওপৰত ঠিক হ'ল মই সেইকাৰণে দুইজনীক খেদি দিলোঁ মোৰ ঘৰত এজনীও বোৱাৰী নাই মই অকলে মই টানি দি দিয়া নাই ল'ৰাও খেদিব বোৱাৰী ঘৰত দুইজনী গ'ল ঘৰ মাকৰ ঘৰলৈ গ'ল নে কি মাকৰ ঘৰলৈ গ'ল আকৌ খেদি দিলোঁ মোৰ লগত খাব নোৱাৰে নহয় মোৰ মানে এইবোৰ কামবোৰ পচন্দ নহয় খেদি দিব পাৰোঁ খালোঁ আমি মানে ইমান দেৰিলৈকে ভাত খাবলৈ নাথাকোঁ সোনকালে খাওঁ আমাৰ আকৌ সেই ৰাতিপুৱা আকৌ এতিয়া এই সৰুজনী অহাৰ পৰা কিবা নিয়ম এটা উলিয়ালে ফুৰি ভৰিছে বহি আছে ভালেতো সেয়া এটা কয় আখি হ'ব নালাগে তাই আহিলেই কয় নালাগে তই যা সৰু বোৱাৰীক লৈ আনিলোঁ সৰু বোৱাৰীক লৈ আন দিয়া ভাল লাগিছোঁ এই ডাঙৰ বোৱাৰী ভাল চফা কৰিব ছোৱালীজনী ধুনীয়া দেখিবলৈ বোৱাৰী আহি আছে এয়া ওচৰ ফুৰি সেয়া পা হ'ব তেনেকৈ সেয়া পায় নিমান হ'ব দে এনেকৈ শিকাবি আৰু তই নামটো পাহি ঘৰ ক'ত মই এতিয়া
কাম কৰি আছিলা ভাল পাইছিলা নেকি ভাত বনাইছিলা দাইলত তেল নেমাৰিবা আকৌ আৰু দাইলত আলু নিদিবা আলু যিকেইটা সেইকাৰণে কৈছোঁ দাইলত আলু নিদিবলৈ আলু খাবলৈ নিদিব ইমান বোকা বুজিছ ভালকে কাপোৰ উলিয়াই পিন্ধিম বুলিলেও তহঁতৰ ঘৰলৈ আহিবলৈ দিছে তই বচোন ৰখ মই পটককৈ ভিতৰ পৰা আহোঁ ৰখ মই টকা এটা আছে ৰখ মানে ওলাবই নোৱাৰা যে ওলাই আহিছিল এনেকুৱা এইটো বৰ ডাঙৰ এচটা মোবাইল দেখিছিলে ডাঙৰজনী ভাব আগৰ আছিলে পইচাও আহিছে কোনে আহিলে ৰ হেল্ল' বাৰ্থডে কাৰ ভাগ মোৰ ভাগ আজি নি আজি আমাৰ এহেঁতি আকৌ গমেই নাপায় মোৰ বাৰ্থডে বুলি ৰ বোৱাৰী আহক পাতিম আহিবি আকৌ আহিবি মই পাতিম বাৰ্থডে পাতিম মই আহিবি হ'ব দে তোৰ এতিয়াও বাৰ্থডে পাতনে এহেঁতি আগত কৰি থাকিবি দেখিছ নাই এনেকৈ টিপি দিলে সেইফালে যায় এনেকৈ এইফালে দিলে এইফালে জানো বোৱাৰীয়ে শিকাই দিছে সৰুজনী ভাগৰ এটা আছে সৰুজনীটো নিদিয়ে ফোনে আহিলে নহয় পিছতকে কথা পাতিম দেই হেৰি নহয় বাৰ্থডে মাতিবলৈ যাম তোক আহিবি ডাঙৰজনী ভাগৰ 75 টকামান আছে ৰ বাৰ্থডেটো পতালে কাম বন কৰি সহায় মানে কৰি দিবি আৰু আহিবি পাতিব লাগিব তাকেহে হেৰি এইটো কি কেক নে ফেক মোৰ ডাঙৰ সৰহকৈ এচটা থৈ দিবি কিমান ডাঙৰ দিয়ে বা তাকে মই খাম ভাত ঘৰত বাৰ্থডে খাবলৈ গ'লো বুজিছনে কেকটো নাখালে মই চাই আছোঁ ইমান লোকচান কৰিলে গোটেই মুখে চুখে সানি পেলালে নহয় কেকটো সেইটো নাখালে আকৌ মোক কিন্তু খাই গৈছে আকৌ দেই তই আকৌ পকাই কৰি নাথাকিবি খাবিতো গৈ আহিব এতিয়া ভৰিকেইটা চাওঁ তোমাৰ দাঁতকেইটা চাওঁ হাতখনৰ নখকেইটা চাওঁ নখকেইটা আকৌ চাওঁ দাঁতকেইটা পিছত ভাগ আছে কম নহ'ব হ'ব যোৱা তামোল খাইছেতো লৈ যা মই সুদা তামোল অকণকে বেছি থৈছোঁ তামোল চামোল নাখাওঁ হ'ব আনাটো দেখিলে একে আকৌ মোৰ বৰ ভাল লাগে পাই মোৰ যদি ল'ৰাটোলৈ আগতে পালেহেঁতেন একে দিবি এজনী হাধি মই পাইছোঁ ভালে হ'লে এজনী বোৱাৰী সঁচাকৈ পাই মোক বৰ মৰম লাগে মই এই কথাতে মানুহটো কৈয়ে থাকোঁ সদায় বোৱাটো আমাৰ ভাল মোক এইবোৰ বহুত যত্ন কৰে নহয় গধূলি হ'লে গৰম পানী দিয়ে খাবলৈ সেইকাৰণে গাভৰু হৈ আছে আকৌ সেইকাৰণে বয়সৰ লিখা লাগে নাই বাৰু নাই লগা আকৌতো মই বুঢ়ী হ'লোঁ তই যে একদম গোটেইজনী ডেকেৰি হৈ আছ পাই বুঢ়ী ৰ'ব তেতিয়াহ'লে ভাতকে খাই যাওঁ এই ভাত আজি বনাইছোঁ নহয় ল'ৰা-ছোৱালীয়ে বনাইছে খাব পাৰিবি নালাগে এই বনালেহে খাম মই এইজনী মই ল'ৰা-ছোৱালীজনী অকণো পচন্দ কৰা নাই দেই কি ছোৱালীজনী পালে বাৰু তাকেহে আৰু কিনো কৰিবি আৰু কপালতে যি আৰু তাৰপিছতচোন গোটেই ফাট ভৰি নখ চুটি এজনী চাই ইমান ধুনীয়া বোৱাৰীজনী এজনী বোৱাৰী খাই ভাল লাগে পাই ইমান মৰম লগা এজনী মোৰ ল'ৰাটো লৈ যাবগৈ নি আকৌ এজনী ক'ব নোৱাৰি এজনী দাঁতটো ফাক আছে নহয় দাঁতটো ফাক থাকিলে সবাই লৈ যায়গৈ তয়ো মানুহ মাৰিবি টেঙৰ আকৌ চিন্তাহে পেলাই দিলি তই আৰু তই অকণমান চকু দি থাকিবি ইমানতে সময় ডাঙৰ বৈ সৰু বোৱাৰীয়ে কি কৈছে চাগে যা হেৰি নহয় কাইলৈ মোৰ বাৰ্থডে এতিয়া ফোন কৰিলে
আহিবি আকৌ মোৰ মাতিম আহিম আকৌ কেলে নাহিম আকৌ মই লৈ এইবোৰ বিচাৰিয়ে কৰোঁ সকাম ক'ৰবাত ঘৰত থাকিবলৈ মন নাযায় নহয় আহিবি দেই বেলেগ কেকটো আনি মুঠতে খাব লাগে কেকটো তই খোৱা ধান্দা কৰি নাথাকিবি অকলে অকলে মোকো দিবি তোক মাতিছোঁ নহয় তই আহিবি নহয় ন কাইলৈ মই কেতিয়া কেইটা বজাত আহিম বাৰু 9টামান বজাত আহি যাবি 9টা বজাত তাতকৈ সোনকালে আহিম অকণমান কেইটা বজাত কাটিম সেই সিমানতে কাটিম সিমানটো টাইমতে কাটিম এই 7টামান বজাত কাটিবি তই মই 6টামান বজাতে আহিম ইমান দেৰিলৈ থাকিবি না ৰাতিপুৱা ভাত চাত নাখাওঁ কেকটোকে খাওঁ 6টামান বজাত হ'ব দে আৰু কি খাবি ইমান দাম দি কেকটো আনিম আকৌ সেইটোকে খাম আকৌ আৰু কোনো খোৱা আৰু কি খাবি আইও মই সেইটো খাই পেট নভৰে দেই ইমান সেইটো কোমল পিটিককৈ মোক দিলে গুচি আহি যায় মই খাইছোঁ নহয় আগতে খাইছা সেইটোত বোলে মাংস ভৰাই দিয়ে নি নখোৱাকৈ মানুহ মাৰিবি দেই তহঁতি ৰাতি তই ইনে গাব হ'লে কোৱাই নাজানো মোক খাবহে লাগিছে পাই গাখীৰ দিয়ে ডিম দিয়ে পাই গুলি পেলাই তাতে আৰু অকণমান এপুটিবা ষ্টাইল কৰি দিয়ে ফুল ফুল দি হ'ব দে তেতিয়াহ'লে ডাঙৰকৈ তই ভাত খাই দে ভাতটো খাই লওঁ সিহঁতি আকৌ কামবোৰহে কৰে অঁ খোৱাটো আকৌ কোনে খাম মই নিজেহে কৰিব তই মাতিবলৈ যাবি নে মই যাম যাম যাবি যাম হ'ব তেতিয়াহ'লে যাম যাম ডাঙৰ বোৱাৰী যাওঁগৈ আপা ভাত খা সৰু বোৱাৰী হেৰি গ'ল আছে অঁ সৰু বোৱাৰী যাওঁ আকৌ নহ'লে কথাটো বেয়া হ'ব নহয় হ'ব মই যামগৈ দেই তই মাতিবলৈ তেতিয়াহ'লে যাবি যাম 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 আইও এই তেনেকৈ মোৰ বৰ মন লাগে অ থাক দেই আমি এটা টোপনি ধৰিছে নেকি টোপনি ধৰিছে যাওঁ দেই ঐ দেই যাওঁ দেই অঁ যাম এজনী এখন গোটেইখন গায়ে মূৰে হাত খুৱাই থৈ পেলাই এজনীয়ে বোৱাৰীজনী এতিয়া মোৰ ভাগৰ এজনী কি হৈছে হয়নে অ' সৰু বোৱাৰী অ' পানী অকণ আনাচোন পানী অকণ আনা ডাঙৰ বোৱাৰী কিবা এটা হৈছে ভাল লাগিছেনে হেৰি কাইলৈ মই বাৰ্থডেটো পাতিম বুলি ভাবিছিলোঁ এইজনী ভাগৰ মুখে লাগিছে এই ডাঙৰ বোৱাৰীজনী কাৰণে মুখে লাগিলে জলকীয়া এটাই মই কাজি নেমু এটাই পিন্ধাই থৈ দিব লাগিব পাই বৈ বৈ তই অকণমান আৰাম কৰি লগে বৈ সৰু বোৱাৰী ধৰি নিয়া লৈ যোৱা এইজনীৰ পৰা মোৰ ছোৱালী বোৱাৰীজনী মুখে লাগিলে ধুনীয়া হ'লেও বেয়া বেয়া হ'লেও বেয়া কি যে কওঁ মানুহৰ পৰা কোনো উপায়ে নাই আৰু বোৱাৰীজনী ডিঙিতে পিন্ধাম নে এতিয়া ভৰিতে পিন্ধাম মই কিবা এটা কৰিব লাগিব উপায়টো নাই আৰু এটা বাহিলে গুটি চুটি ওলাই গৈছেগৈ পুৰিলেও কওক আৰু দে বোৱাৰীজনী আকৌ দেহাটো ভাল হ'লেই হয় আৰু বোৱাৰী ডিঙিত এই দুটাকে পিন্ধাম কাইলৈ বাৰ্থডেটো আকৌ নেপাতিলে নহ'ব নহয় পাতি দিব লাগিব ঐ খিলা আহাচোন ভাল পাইছা হেৰি নহয় দেহাটো ভাল হৈ থাকিব তোমাৰ এডাল পিন্ধাই মুখ চুখ লাগিব মানুহ ধুনীয়া হ'লেও মুখ লাগে বেয়া হ'লেও মুখ লাগে এতিয়া সৰু বোৱাৰীকো এডাল পিন্ধাবহে লাগিছিলে সৰু বোৱাৰী আকৌ পিন্ধে নে নিপিন্ধে ঠিক নাই নহয় তুমি আকৌ মোৰ কথা শুনা নহয় পিন্ধি থাকিবা এইজনীক মাতোনে নেমাতো বাৰু মুখো লাগি গৈছে নহয় তোমাৰ ভাগত তুমি বহা কাম বন কৰিব নালাগে